নমস্কাৰ বন্ধু বান্ধৱীসকল আজি জানো আহক ভাৰতৰ শীৰ্ষ ৫জন পুৰুষ মডেলৰ বিষয়ে লিন সুমন ভাৰতৰ প্ৰথম সুপাৰ মডেল হিচাপে জনাজাত 1990 দশকৰ সংগীত ভিডিঅ আৰু মডেলিংৰ জৰিয়তে তেওঁ খ্যাতি লাভ কৰে অৰ্জুন ৰামপাল অৰ্জুনে মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছত সফলভাৱে অভিনয় আৰু উদ্যোগত পৰিৱৰ্তন হৈছিল তেওঁ ভাৰতৰ আটাইতকৈ ডিজাৰেবল পুৰুষসকলৰ ভিতৰত গণ্য কৰা হয় বেদাং ৰাইনাই মডেল হিচাপে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু বলিউডত অভিনয়ৰ জৰিয়তে উজ্জ্বলি উঠিছে তেওঁ ডাঙৰ চিনেমাত অভিনয় কৰিছে আৰু মডেল হিচাপে ভাল ধৰণে স্বীকৃতি লাভ কৰিছে কে.এল. ৰাহুল এজন ভাৰতীয় ক্ৰিকেটাৰ কে.এল. ৰাহুলে ফেশ্বন ইণ্ডাষ্ট্ৰীটো নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে ইটালীৰ বিলাসবহুল ব্ৰেণ্ড পল এণ্ড চাৰ্কৰ গ্ল'বেল ব্ৰেণ্ড এম্বেছাডৰ হিচাপে তেওঁক নিযুক্ত কৰা হৈছে বিবেক ধীমান টাইমছ অফ ইণ্ডিয়া বিবেক ধীমানক ভাৰতৰ আটাইতকৈ বেছি দৰমহা পোৱা পুৰুষ মডেলৰ ভিতৰত এজন হিচাপে চিনাক্ত কৰিছে তেওঁ বহু আন্তঃৰাষ্ট্ৰীয় মডেলিং এজেঞ্চিৰ সৈতে কাম কৰি আছে আৰু শীৰ্ষ ডিজাইনাৰৰ সৈতে কাম কৰিছে আৰু এনেধৰণৰ তথ্যৰ বাবে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ